হেল্ল' এণ্ড গুড মৰ্ণিং এভৰিৱান। এতিয়া ৰাতিপুৱা হ'ল আৰু আজি ২৬ ফেব্ৰুৱাৰী শিৱৰাত্ৰি পূজা আজি। গতিকে সোনকালে উঠোঁ, ঘৰৰ কামো বহুত আছে। শুয়ে আছে দেখিছেনে, আন্ধাৰ হৈ আছে ৰুম। আৰু এয়া উঠি আহিলোঁ। উঠি আহি প্ৰথমতে চশমাখন পিন্ধি লওঁ, যিহেতু চশমাখন এনি টাইম লাগে। ৰুম চুম চাফা কৰোঁ, ঘৰ সাৰা মোচা কৰোঁ। তাৰপিছতে বহুত কাম বাকী হৈ আছে, যিহেতু শিৱক ধুৱাবও লাগিব। এয়া ঘৰ সাৰা মোচা কৰি তাৰ কাপোৰ ডেইলি সদায় বহুত ওলায়, গতিকে সেইখিনি ধুই লওঁ। আৰু গা পা ধুই কৰি গোঁসাই ঘৰ চাফা কৰিলোঁ। এয়া আহিলোঁ, আমাৰ ঘৰতে আছে বেলগছ, আৰু এয়া বেলগছত শিৱলিংগ আছে। গতিকে এয়া বস্তু ৰেডি কৰি লৈছোঁ, পঞ্চামৃত ৰেডি কৰিলোঁ। আৰু এয়া গংগা জলকীয়া আদি কৰি গোটেইখিনি বস্তু যি জানো, বহুত কিবা কিবি নাজানো, মনৰে আৰু শ্ৰদ্ধাৰে বাবাক পূজাভাগ কৰিছোঁ। গোঁসাই ঘৰটো ধুনীয়াকৈ ধুই পখালি চাকি বন্তি জ্বলাই হ'ল, আৰু এয়া প্ৰসাদ ৰেডি কৰিছোঁ। যিহেতু ভিতৰতো শিৱৰ ফটো আছে, অগ্নিনাভ বাবাৰ ফটো আছে ভিতৰৰ থাপনাত এখন শৰাই। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ শৰাই ভাগ কৰিলোঁ। আৰু গোঁসাই ঘৰখন যিমান ধুনীয়াকৈ সজোৱা যায় সিমান মনটো ভাল লাগে। আৰু এয়া ধূনাৰে বাবাক ধুনীয়াকৈ পূজাভাগ কৰি ল'লোঁ। আৰু এয়া আমাৰ শিৱলিংগজনাকো পঞ্চামৃতেৰে ধুৱাই মেলি ধুনীয়াকৈ ৰেডি কৰিলোঁ। আৰু এয়া বাঘৰ বৰণৰ যি কাপোৰখন প্ৰত্যেক শিৱৰাত্ৰিতে আমি বেলগছত সলাওঁ, আৰু এইবাৰো তেনেকৈ পুৰণাখন খুলি গোটেইখিনি চাফা কৰিলোঁ। আৰু এতিয়া নতুনখন বান্ধি দিম। এওঁ বান্ধি দিব, কাৰণ মই অকলে বান্ধাটো সম্ভৱ নহয়, যিহেতু গছজোপা ডাঙৰ হয় অলপ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। খুব মৰমেৰে বাবাক সজাইছোঁ আজি, আৰু ফুলেৰে সজালে বাবাক ভাল লাগে। আৰু এয়া চাকি বন্তি জ্বলাই তামোল পাণ আৰু এয়া বাবাৰ শৰাই ভাগো কৰিলোঁ বাবাক। আৰু তাৰপিছতে এয়া আমি আহিলোঁ দুৰ্গা মন্দিৰত, আমাৰ ওচৰতে থকা দুৰ্গা মন্দিৰতে শিৱলিংগ আছে, আৰু তাতো পূজাভাগ আমি সেৱা কৰিলোঁ। আৰু ইয়াৰে পৰিৱেশটো বিৰাট ভাল লাগে। আৰু দুৰ্গা মূৰ্তিজনা মাৰ্বল পাথৰৰে হয়, বিৰাট ধুনীয়া। দেখিলে এনেকুৱা লাগে যেন মানে কিবা এটা এনাৰ্জি পোৱা যায়। আৰু এয়া আমাৰ টিকলাইও শিৱলিংগত বৰমাকৰ লগত এয়া গাখীৰ অৰ্পণ কৰিছে বাবাক। আৰু এয়া ভতিজা ল'ৰাটোৱেও শিৱলিংগত পানী দিছে। গোটেইখিনি ধুনীয়াকৈ পূজা পাঠ হৈ গ'ল আমাৰ। আৰু অলপ সময় আমি বহিলোঁ, আৰু কণমানি কেইটামান পালে আৰু খুব দৌৰি দৌৰি খেলিলে। খেলাৰ পিছতে কিন্তু তাক কামুৰিলেও দেই। আমি ঘৰমুৱা হ'লোঁ। মন্দিৰৰ পৰা আহি পালোঁ, অলপ ফ্ৰেছ হৈ অলপ বহি লওঁ, যিহেতু আজি ব্ৰততে আছোঁ, ভাত নাখাওঁ। আৰু ইহঁতি কাৰ্টুন চাই আছে, কিবা চুচু চাৰ্জ বুটৰ কিবা। গতিকে এনেকেই দিনটো ভাল লাগে, কিবা এটা অকেজন থাকিলে। মানে এনেই ভাত নাখালে বা কিবা আধৰুৱা আধৰুৱাই লাগে, কিন্তু যেতিয়া মানে কিবা এটা ভগৱানৰ তিথি বা পূজা এনেকুৱা থাকে, তেতিয়া মানে আপোনাৰ নাখালে অনুভৱটো নহয়। কি হ'ল? চিঞৰিছে দেখিছেনে আমাৰ ল'ৰাটোৱে কেনেকৈ চিঞৰিছে দেখিছে? আৰু কি হ'ল, আমি মন্দিৰত থাকোঁতে এটা সৰু বাচ্ছা পালে, ইয়াতকৈ সৰু। তাৰপিছতে ল'ৰাটোৰ লগত ভালকৈ খেলি আছে। খেলি আছে, সি মাজে মাজে মোক কৈছে মা মাৰিছে ল'ৰাটো, বাচ্ছা মানে ভাইটিটোৱে মাৰিছে, কিন্তু মই একো কোৱা নাই, দুখ পোৱা নাই, সৰু হয়। মই কৈছোঁ হ'ব দিয়া, সৰু বাচ্ছা এনেকৈ। তাৰপিছত আমি ইফালে চাই থাকোঁতে তাকনো কেতিয়া সেই সৰু বাচ্ছাটোৱেতো একদম এনেকৈ বুঢ়া আঙুলি দিয়াত গোটেই একদম দাগ হোৱাকৈ মানে কামুৰিলে। বহুত মানে গাৰ যিমান জোৰ আছে পোৱালিটোৰ, সিমান জোৰেদি তাক কামুৰিছে, একদম গাঁত হৈ গৈছে। আৰু তাৰপিছতে ৰঙা হৈ ফুলি গৈছে, ভয়ো লাগিছে, পূৰা দাগ হৈ আছে সেইকণ সময়ত। পানী দি ধুৱাই কৰি দিলোঁ, সিটো বহুত কান্দিছে, মানে ইমান কান্দিছে। তাৰপিছতে আমি বোলো বেছি হ'লে বাৰু তেজ ওলোৱা নাছিলে, তেজ ওলালেতো টিটেনাছ দিব লাগিলে হয়, কিন্তু তেজ ওলোৱা নাই। কিন্তু এনেকৈ ফুলি গৈছিলে দাগ বহি পেলাই। এতিয়া দাগটো নাইকিয়া। মই আহি পেলাই আৰ্নিকা খুৱাই দিলোঁ, ধুৱাই কৰি দিলোঁ।
সেয়া আৰু এনেকৈ কামুৰিলে বাৰু বাচ্ছাই কামুৰিলে এনেইতো দাঁতেদি কামোৰা বা নখেদি আঁচোৰাটোতো বেয়া বুলিয়ে কয় যোনে নহওক তো জনাবচোন মানে কিবা প্ৰব্লেম হ'ব নেকি কিয় পেলাই আছা ইমান দুষ্ট পিছত কৰি আৰু এয়া সন্ধিয়া হ'ল সন্ধিয়াৰ মই চাকি গছ জ্বলালোঁ আৰু সিও শোৱাৰ পৰা উঠি আহি পেলাই সেৱা কৰিলে আৰু সিও খুব ভগৱান ভক্ত দেই বিৰাট পূজা কৰি ভাল পায় সিও শৰাইখিনিও ভাঙিলোঁ আৰু এয়া আধা মই দিলোঁ আমাৰ কেম্পাছৰ মানুহখিনিকে আৰু এয়া দেখিছেনে সন্ধিয়া চাকি গছ জ্বলালোঁ তাৰপিছতে আহিলোঁ এয়া আমাৰ সংকট মোচন আশ্ৰম মন্দিৰত নাৰ্চাৰী আমাৰ এইখিনিয়া খুৰীহঁতে নাম ধৰি আছে আৰু ভিতৰত শিৱ পূজা চলি আছে আৰু এয়া বাহিৰত হ'ব এতিয়া হনুমান চালিচা পাঠ 108 বাৰ তাৰপিছত হোম হ'ব আৰু শিৱ পূজাৰ পূজা হৈ আছে এইখিনি ভিডিঅ' কৰালৈকে 2টা প্ৰহৰৰ পূজা হৈ আছে যিহেতু 4টা প্ৰহৰৰ পূজাৰ পিছতহে ৰাতি হোম হ'ব গতিকে বহুত দেৰি হ'ব এয়া হনুমান চালিচা পাঠ কৰাৰ পিছত আমি আহুতি দিছোঁ হোমত আৰু সেনেকৈ আৰু এয়া আমাৰ হনুমান চালিচা পাঠ কৰা হৈ গ'ল বিৰাট ভাল লাগে মই চেষ্টা কৰোঁ যে এই পাঠত 108 বাৰ পাঠ কৰিবলৈ চেষ্টা কৰোঁ আৰু তেনেকেই আমাৰ পাঠ হ'ল এইজনী হৈছে মানসী আৰু এনেকৈ ধুনীয়াকৈ আমাৰ পূজা ভাগ হ'ল এতিয়া আহুতি দিয়াৰ সময় আহুতি দি পেলাই আমি আৰতি কৰিম হনুমানজী ओम जय हनुमत वीरा ओम जय हनुमत वीरा स्वामी जय बजरंग लाल स्वामी जय फल खाटू नरेश की धर्म की जय धर्म की जय धर्म की जय अधर्म का नाश हो नाश हो धर्म का नाश हो प्राणियों में अच्छा प्राणियों में अच्छा श्रावण हो प्राणियों में श्रावण हो विश्व का कल्याण हो विश्व का कल्याण हो विश्व का कल्याण हो हर हर महादेव हर हर महादेव जय श्री राम তাৰপিছতে এয়া 4 প্ৰহৰ পূজা শেষ কৰি এয়া হোমৰ বাবে সাজ কৰিছে শিৱ পূজাৰ ভাগ আৰু এয়া আমাৰ দেৱে কৰি আছে আৰু এনেকৈয়ে শিৱৰাত্ৰিৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল ৰাতি পূজাটো বিৰাট ধুনীয়াকৈ হ'ল আমাৰ সংকট মোচন আশ্ৰম মন্দিৰত আৰু ভাল লাগিলে শিৱ বাবাই সকলোৰে মংগল কৰক ভাল কৰক সকলোকে সুস্বাস্থ্যৰে ৰাখক আৰু কামনা কৰিছোঁ বাবাৰ ওচৰত সেৱা জনাইছোঁ কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি আমাৰ শ্ৰদ্ধা আৰু আমাৰ পূজাভাগ যদি তেওঁ গ্ৰহণ কৰে আৰু অহা বছৰলৈও যাতে সুস্বাস্থ্যৰে ৰাখে যাতে ভক্তি শক্তি দি যাতে তেওঁৰ পূজাভাগ কৰিবলৈ আমাক সামৰ্থ